লালুক কাছজুলিত ৰাইজে খেদি খেদি আটক কৰে চোৰক। লখিমপুৰ জিলাৰ লালুক কাছজুলিত ৰাইজে খেদি খেদি গৰু চোৰক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিশা প্ৰায় 1 বজাত গৰু চুৰ কৰিবলৈ আহি কাছজুলিৰ জ্যোতি সোণোৱালৰ ঘৰত গৰু নিবলৈ চেষ্টা কৰোঁতে স্থানীয় যুৱকসকলে খেদি খেদি আটক কৰে গৰু চোৰটোক আৰু 3জনকৈ গৰু চোৰ পলাই যাবলৈ সক্ষম হয়। চোৰটোক স্থানীয় যুৱকসকলে ধৰি আৰক্ষীক খবৰ দিয়ে। চোৰটোৰ ঘৰ কাঠনিত বুলি জানিব পৰা গৈছে। লালুক থানাৰ আৰক্ষী বিষয়াসকলে উপস্থিত হৈ চোৰটোক আটক কৰি থানালৈ লৈ যায়। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ প্ৰতিবেদন, নিউজ আছাম 8। 1 বজাত জ্যোতিষ সোণোৱালৰ ঘৰত গৰু খুলি থকা অৱস্থাত আমাৰ গাঁৱৰ যুৱকসকলে প্ৰত্যক্ষ কৰি খেদা খুৰা কৰি দৌৰ মাৰি গৈ ফিচাৰীত পৰি দিয়ে। এনেকুৱা ফিচাৰীত পৰি উল্টা পুল্টাকৈ সাঁতুৰি গৈ কিন্তু ল'ৰাখিনিয়ে ধৰি আনি ইয়াত আকৌ কি বুলি কয় কাছজুলি ভিডিবিক চঞ্চোৱাই দিয়া হয়। তাৰপিছত পুলিচক খবৰ দিয়াৰ পিছত পুলিচে লৈ যায়। চুৰটো কৰ বুলি জানিব পৰা গৈছে? চুৰটো এইটো কি হাৰমতি কাঠনি বুলি কৈছে। আৰু লগত কোন কোন আহিছিলে? আৰু 4জন আছে বুলি কৈছে, নাম নক'লে।